আমি যি ব্যৱহাৰ কৰোঁ খোৱা তেল, সেই খোৱা তেলৰ দামটোতো এতিয়া বহুত বেছি, মানে ইমানে বেছি যে আগতকৈ মোটামুটি কি ক'ব 2 গুণ বৃদ্ধি হৈছে, আগতকৈ 2 গুণ বৃদ্ধি হৈছে দামত। এতিয়া ইয়াৰ কাৰণটো কি? ইয়াৰ মুখ্য কাৰণ হ'ল আমি খোৱা তেলত আত্মনিৰ্ভৰশীল নহয়, আমি সদায় বেলেগৰ ওপৰত ডিপেণ্ড কৰিব লাগে। বৰ্তমান ভাৰতে 70% যিটো মাৰ্কেট ডিমাণ্ড, খোৱা তেলৰ যিটো মাৰ্কেট ডিমাণ্ড, সেই ডিমাণ্ডৰ 70% ভাৰতে বাহিৰৰ পৰা ইম্পৰ্ট কৰে। চ' যিহেতু আমি মানে বেলেগৰ ওপৰত ইমান ভৰসা কৰিব লগা হয়, সেইকাৰণে তেলৰ দামটো বাঢ়িছে। কিন্তু কথাটো হ'ল বেলেগৰ ওপৰত ডিপেণ্ড কৰিলে ইমান দাম বাঢ়ে নেকি, বা ইমান দাম বঢ়া কামটো আজি মানে এবছৰ 2 বছৰৰ পৰা হৈ আছে নেকি? উত্তৰটো নহয়। কাৰণ কি হয়, এইটো এটা বহুত দীঘলীয়া প্ৰচেছ। হয়তো তাৰ ফলটো আমি এতিয়া পাই আছো, কিন্তু এই যে দাম বাঢ়িব, এই দাম বঢ়াৰ প্ৰচেছটো আজিৰ পৰা বহু বছৰ আগতে ষ্টাৰ্ট হৈ গৈছিলে। কেনেকৈ ষ্টাৰ্ট হৈছিলে মই এই যে লিখা আছে বৰ্ডত, তাৰ সহায়ত মই বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে লাইক এটা কৰি দিব। যদি আপুনি নতুন, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহোঁ মেইন পইণ্টলৈ। চাওক, 1991ত কি হৈছিল? আমাৰ ইকনমিক পলিচি ৰিফৰ্ম হৈছিল। ইয়াত কি হৈছিল যে ভাৰতে বেলেগ দেশৰ লগত লেনদেন কৰিব। মই ইয়াৰ ওপৰত ভিডিঅ' এটা বনাইছো, আগত চালে এইটো কনচেপ্ট ভালকে বুজি পাব। যিহেতু 1991ত অপেন হ'ল ইকনমিখন, বাহিৰৰ পৰা আমাৰ এক বস্তু মানে বেচিব আহিল, আমাৰ পৰাও গ'ল কিবা কিবি। তাৰ পিছত 1994ত কি কৰিলে, সেই সময়ৰ গভৰ্ণমেণ্ট, নৰচিম্হাৰ গভৰ্ণমেণ্টে WTOৰ লগত এটা এগ্ৰিমেণ্ট কৰিলে। আৰু এগ্ৰিমেণ্টটো এনেকুৱা যে বাহিৰৰ দেশে আমাৰ তেল মানে খোৱা তেলটো বেচিব পাৰিব, আৰু আমি সেই তেলৰ ওপৰত 65% ডিউটি লগাম। ডিউটি মানে টেক্স, মানে ধৰি লওক বাহিৰৰ দেশে 100 টকাৰ তেল আমাৰ ইয়াত বেচিব আহিছে। সেই বস্তুটোৰ দাম ইণ্ডিয়াত যেতিয়া কমাব, ইণ্ডিয়াত সেই বস্তুটোৰ দাম 165 হ'ব, কাৰণ 100 টকাত 65 টকা ভাৰতে টেক্স লগাব। তেনেকুৱা এটা এগ্ৰিমেণ্ট হ'ল, বাহিৰৰ দেশৰ পৰা তেল আহিব। কিন্তু ইয়াত এটা ইণ্টাৰেষ্টিং কথা কৈছিলোঁ যে 1994লৈকে ভাৰতে নিজৰ খোৱা তেল নিজে মানে বনাইছিল। তেতিয়ালৈকে ভাৰত তেলত আত্মনিৰ্ভৰশীল আছিল। কিন্তু এই যে এগ্ৰিমেণ্টটো কৰিলে, এই এগ্ৰিমেণ্টটোৰ পিছত ভাৰত যিটো আত্মনিৰ্ভৰশীলতা খোৱা তেলৰ ওপৰত, সেইটো লাহে লাহে হেৰুৱাব ধৰিলে। গোটেইখিনি কথা আৰু ইণ্টাৰেষ্টিং পাব, ভিডিঅ'টো শেষলৈকে চাব। চ' 1994ত এইটো মানে বাহিৰৰ দেশৰ পৰা তেল অনাটো এলাও কৰি দিলে। চ' তেল আহি গ'ল। 1998লৈকে ইণ্ডিয়াৰ যি মাৰ্কেটৰ ডিমাণ্ড, তেলৰ ডিমাণ্ড, তাৰ 30% বাহিৰৰ পৰা অহা হৈ গ'ল। তেনেকৈ চলি থাকিল আৰু তালৈকেও ঠিকেই আছিল মোটামুটি। কিন্তু 1998ত এটা ড্ৰপচি এপিডেমিক বুলি এটা মানে বেমাৰ হ'ল, এটা ড্ৰপচি নামৰ এটা এপিডেমিক হ'ল, য'ত যিটো হেৰিয়ত এপিডেমিকত দেলহিত 60জন মানুহ মৰিলে আৰু 3000তকৈও অধিক লোক মানে বেমাৰী হ'ল। আৰু দুৰ্ভাগ্যক্ৰমে এই যিটো ড্ৰপচি এপিডেমিকৰ ৰিজন, তাৰ ৰিজনটো মানে কি পালে যে যিটো সৰিয়হ তেলৰ ভেজাল সৰিয়হ তেলটো মানে ইয়াৰ মানে কাৰণটো এটা ধাৰণা হ'ল, বা সেই সময়তো ৰিচাৰ্চ কৰিছিল, পাইছিল তেনেকুৱা কিবা এটা। চ' এনেকুৱা ধাৰণা গ'ল যে মানুহবিলাকৰ মাজত যে ভেজাল সৰিয়হৰ তেল খালে এই ড্ৰপচি এপিডেমিকটো হয়, মানে ড্ৰপচি বেমাৰটো হয়। আৰু আনফৰ্চুনেটলি বা কোইনচিডেন্টেলি ইণ্ডিয়াও সৰিয়হৰ তেল উৎপাদন কৰিছিল সেই সময়ত। বেছিকৈ যিবিলাক ইণ্ডিয়ান কোম্পানী আছিল, তেওঁলোকে সৰিয়হৰ তেল উৎপাদন কৰিছিল। চ' যিহেতু এইটোৰ পৰা বেমাৰ হয়, মানুহে এই সৰিয়হৰ তেলৰ পৰা মানে ডাইভাৰ্ট হৈ পেলাই বিদেশৰ পৰা অহা তেললৈকে মানে চিফ্ট হ'ল মাৰ্কেট ডিমাণ্ডটো। আৰু বিভিন্ন ষ্টেট গভৰ্ণমেণ্টেও মানে এই সৰিয়হৰ তেলৰ মানে বিক্ৰীৰ ওপৰতে বেন লগাই দি দিলে। যিহেতু বেন লগাই দিলে, ভাৰতে সৰিয়হৰ তেল বনায়। এই ঘটনাটোৰ পৰা ভাৰতৰ যি নিজৰ তেল উৎপাদন যিটো কোম্পানী আছিল বা যিবিলাক মানে ইণ্ডাষ্ট্ৰী আছিল, তেওঁলোকৰ তাৰ এটা বহুত ডাঙৰ কোব এটা পৰি গ'ল। যাৰ ফলত সেই তেতিয়াৰ পৰাই ভাৰতৰ মাৰ্কেটত বিদেশী যিবিলাক কাউণ্ট্ৰি আছে, ইণ্ডোনেছিয়া, মালয়েছিয়া, ইউক্ৰেইন, ৰাছিয়া, এওঁলোকে সুযোগ লৈ পেলাই তেওঁলোকৰ তেলটো ইণ্ডিয়াত পঠাই দিলে। আৰু যাৰ ফলত আমাৰ যিহেতু নিজৰ দেশৰ তেলৰ উৎপাদন নায়েই এতিয়া,
বা এইটো ভেজাল হয়। গতিকে সেই সময়ত অটল বিহাৰী মানে বাজপেয়ী চৰকাৰে কি কৰিছিল, তেলৰ ওপৰত যে এই টেক্স আছে, টেক্সটো 15% কমাই দি দিছিলে, যাৰ ফলত বিদেশী তেলটো আৰু সস্তাত পোৱা গ'ল। আৰু তেনেকৈ ষ্টাৰ্ট হৈ গ'ল। আৰু সেই যে আৰম্ভণি হ'ল বিদেশী তেলৰ ওপৰত ভৰসা কৰা, তাৰ পৰাই আজিৰ দিনলৈকে ভাৰতে 70% তেল বাহিৰৰ পৰা আনিব লগা হ'ল। মানে ইণ্ডিয়াৰ প্ৰডাকশ্যন মানে খুবেই কম, য'ত নেকি আৰম্ভণিতে 30% বাহিৰৰ পৰা আহিছিল, এটা সময়ত 70% মানে মাৰ্কেট ডিমাণ্ড বাহিৰৰ তেলেৰে মানে ফিল আপ কৰিব লগা হ'ল। এতিয়া সমস্যাটো হৈছে বৰ্তমান দামটো কিয় বাঢ়িল? প্ৰথম কাৰণ ক'ভিডৰ কাৰণে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত এই তেল প্ৰডাকশ্যনটো বন্ধ হৈ গ'ল। মানে তেওঁলোক যিখিনি তেওঁলোকক লাগে সেইখিনিও কৰিলে। আৰু নেক্সট হ'ল ৰাছিয়া ইউক্ৰেইন কনফ্লিক্টটো। ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰা ভাৰতে ছানফ্লাৱাৰ তেলটো মানে ইম্পৰ্ট কৰে, আৰু মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ পৰা পাম অইলটো ইম্পৰ্ট কৰে। চ' যিহেতু ইয়াত এটা কনফ্লিক্ট হ'ল, COVID-19 হ'ল, ইফালে এইটো কনফ্লিক্ট হ'ল, তাৰ কাৰণে ইণ্ডিয়াত তেল কমকৈ অহা ষ্টাৰ্ট হ'ল। যিটো ইণ্ডিয়াৰ মাৰ্কেটত ডিমাণ্ড, সেই ডিমাণ্ড অনুযায়ী তেলটো ইণ্ডিয়াত আহি পোৱা নাই, যাৰ ফলত যিটো আমাৰ খোৱা তেল তাৰ দামটো বাঢ়ি গ'ল। ভিডিঅ'টোত এইখিনি। যদি আপুনি কথাটো জানি উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।